পৃথিৱীত এনেকুৱা কিছুমান ঠাই আছে যিবোৰে আমাক আচৰিত কৰি তোলে, যাৰ বিষয়ে শুনি আমি আচৰিত হৈ যাওঁ। আজি আমি পৃথিৱীৰ 5খন আশ্চৰ্যজনক ঠাইৰ বিষয়ে আলোচনা কৰিব গৈ আছোঁ, য'ত গ'লে মানুহে মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় আৰু মানুহে সেইবোৰ ঠাইক নৰকৰ লগত তুলনা কৰে। এনেতো পৃথিৱীত বহুত ঠাই আছে য'ত যোৱাটো কোনো বিপদতকৈ কম নহয়, কিন্তু কোৱা হয় যে এইবোৰ ঠাইত যোৱাৰ পিছত মানুহ ঘূৰি অহাৰ কোনো নিশ্চয়তা নাই। যদি আপুনি নাজানে তেনেহ'লে আমাৰ এই ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি নিশ্চয় থৈ দিব। নাম্বাৰ 1, ড'ৰ টু হেল। কোৱা হয় যে এইখন ঠাইক নৰকৰ দৰৱাজা বুলি কয়। এই ঠাইখন তুৰ্কমেনিস্তানৰ দৰৱাজা নামৰ এখন গাঁৱৰ কাষত আছে। এই মৰুভূমিখনত প্ৰাকৃতিক গেছৰ ৰিচাৰ্জ হৈছিল, য'ত পৃথিৱীৰ সকলোতকৈ ডাঙৰ প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ বুলি কয়। আচলতে 1971 চনত চাইণ্টিষ্টবোৰে নেচাৰেল গেছ উলিওৱাৰ সন্ধানত এই ঠাইডোখৰত এটা বম ব্লাষ্ট কৰিছিল আৰু এটা ডাঙৰ গাঁত হৈ গৈছিল আৰু এই গাঁতটোৰ পৰা মিথেন গেছ ওলাব ধৰিলে। আৰু চাইণ্টিষ্টে ভাবিলে যদি ইয়াত জুই লগাই দিয়া যায় আৰু গেছটো শেষ হ'লে এই জুই নিজে নিজে নুমি যাব। কিন্তু এই গাঁতটো 50 বছৰ ধৰি আজিলৈকে এনেকৈ জুই জ্বলি থাকিল। নাম্বাৰ 2, দানাকিল ডেজাৰ্ট। এইখন এখন বহুত ভয়ানক ঠাই, কিন্তু প্ৰত্যেক বছৰে হাজাৰ হাজাৰ মানুহে এইখন ডেজাৰ্ট চাবলৈ যায়, যিটো আপুনি দেখিছে। বিশ্বৰ ভিতৰত ভয়ানক আৰু নৰকৰ নিচিনা দেখা ঠাইৰ ভিতৰত এখন হয়। হয়তো আপুনি আৰু মই এখন ঠাইত যাবলৈ নিবিচাৰিম, কিন্তু গৱেষণা কৰা লোকসকলে ইয়াত প্ৰত্যেক বছৰে গৈ থাকে। এই এলেকাটোত বহুকেইটা জ্বালামুখী আছে য'ত অনবৰতে জুই জ্বলি থাকে। এই দানাকিল ডেজাৰ্টত বহুতো গৰম পানীৰ নিজৰা আছে। ইয়াত পানী বাহিৰত আহিলে ভয়ানক গৰমৰ বাবে শুকাই যায়। এই কাৰণে এই এলেকাত বহুকেইটা নিমখৰ খাজানা আছে। ইয়াৰ পৰিস্থিতি এনেকুৱা হয় যে ইয়াত কোনো জীৱ-জন্তু জীয়াই থাকিব নোৱাৰে। ইয়াৰ জলবায়ু ইমানেই গৰম যে কোনোৱে সহ্য কৰিব নোৱাৰে। এইবিলাক আপোনাৰ এনেকুৱা লাগিছে যে এইখন এখন নৰক হয়, তথাপিও ইয়াত গৱেষণা কৰা লোকসকলে গৈ থাকে। মই আপোনাক এয়ে ক'ম যে এনেকুৱা ভয়ানক ঠাইত যাব নালাগে। নাম্বাৰ 3, অমিয়কন। এইবাৰ মই আপোনালোকক দেখুৱাব গৈ আছোঁ পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা গাঁও, য'ত শৰীৰ গোট লাগি যায়, তেজ চলাচল কৰিব নোৱাৰা হৈ যায়, আত্মা কঁপি উঠে আৰু উশাহ বন্ধ হৈ যায়। কিন্তু ইয়াত তথাপিও মানুহে বাস কৰে। য'ত 5 ডিগ্ৰীত দিল্লী কঁপিব ধৰে, -3 ডিগ্ৰীত মানালী গোট লাগি যায়। এনে অৱস্থাত আপুনি ভাবক, পাৰা -71 ডিগ্ৰী হয়, তাৰ অৱস্থা কেনেকুৱা হ'ব। ইয়াত মাটি দেখিবই পোৱা নাযায়। আপোনাৰ যলৈকে চকু যায় তালৈ কেৱল বগা বৰফ দেখিব পাব। আপোনাৰ মোবাইলৰ চখ আছে যদি ইয়াত মোবাইলে কাম নকৰে। গাঁৱত ইমানেই বৰফ পৰে যে মোবাইল ফোন নচলা হৈ যায়। এই গাঁওখন পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা ঠাইৰ ভিতৰত পৰে। ইয়াতে গোটেই বছৰটো বৰফে আগুৰি থাকে। নাম্বাৰ 4, কুইকছেণ্ড, গ্ৰেট ব্ৰিটেইন। বন্ধুসকল, এইবাৰ মই আপোনালোকক যিখন ঠাইৰ বিষয়ে ক'ব গৈ আছোঁ সেইটোৱে যিকোনো প্ৰাণীৰ বাবে প্ৰাণনাশক ফান্দ হ'ব পাৰে। হয় বন্ধুসকল, মই কৈ আছোঁ কুইকছেণ্ডৰ কথা, য'ৰ পৰা ওলোৱাটো বহুত টান। আৰু যদি আপুনি ইয়াত পৰি যায় তেন্তে আপুনি ভাবি লওক যে আপোনাৰ মৃত্যুৰ সময় হ'ল। ইয়াৰ দিগদাৰী এইটোৱেই যে ই ওজন একেবাৰে সহ্য নকৰে আৰু সেইবাবে যিকোনো বস্তু গিলি থয়। লাগিলে জীৱিতই হওক নাইবা মৃত্যুৱেই হওক, ই কেৱল ওজনৰ লগত জড়িত। নাম্বাৰ 5, মাউণ্ট ৱাশ্বিংটন। মাউণ্ট ৱাশ্বিংটন দেখাত কোনো স্বৰ্গতকৈ কম নহয়, কিন্তু পৃথিৱীৰ ভয়ানক ঠাইৰ ভিতৰত এখন হয়। দেখাত স্বৰ্গৰ নিচিনা ঠাইখনক ইয়াৰ বতৰে বিপদজনক কৰি তোলে। ঠিকেই শুনিছে, ইয়াত থকাটো দূৰৰে কথা, ভালকৈ থিয় হৈয়ে থাকিব নোৱাৰি। এই ভিডিঅ'টো দেখি আপুনি অনুমান কৰিব পাৰিব যে হাড় কঁপোৱা ঠাণ্ডাৰ পিছতো বহুত দ্ৰুতগতিত বতাহ চলি থাকে। এই স্থিতি কিমান ভয়ানক আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে। এই পাহাৰ, এই পৰিৱেশ, দ্ৰুতগতিত চলি থকা বতাহ আৰু ইয়াত সদায় থকা বৰফ, এই ধুনীয়া দৃশ্য কোনো স্বৰ্গতকৈ কম নহয়। ইয়াত আটাইতকৈ দ্ৰুতগতিত চলা বতাহৰ বেগ জুখি উলিওৱা হৈছে আৰু সেয়া হ'ল 327 কিলোমিটাৰ পাৰ বেগত চলা বতাহ। আৰু এইটো 1934 চনত উলিওৱা হৈছিল। আৰু আপোনালোকে গম নাপায় চাগে ইয়াত মানুহো থাকে, কিন্তু সাধাৰণ মানুহে নহয়, কেৱল গৱেষণা কৰা লোকহে থাকে। যদি এই ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি নিশ্চয় থৈ দিব। তেতিয়াহ'লে মই লগ পাম আপোনালোকক নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই।